কাছাৰৰ টেটৰ প্ৰশ্ন কাকত ফাদিল দেওবাৰে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে ফাদিল হয় প্ৰশ্ন কাকত হোৱাটছএপ যোগে ফাদিল হ'ল টেটৰ প্ৰশ্ন কাকত সোণাইৰ মইনুল হক চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ 4 নম্বৰ হলৰ পৰ্যবেক্ষকে ফাদিল কৰে প্ৰশ্ন কাকত আৰু টেটৰ প্ৰশ্ন কাকত ফাদিলৰ কথা স্বীকাৰ বিদ্যালয়খনৰ অধ্যক্ষই পৰীক্ষা চলি থকাৰ সময়তে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল প্ৰশ্ন কাকতখন ইতিমধ্যে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ে কাৰণ দৰ্শৰ জাননী প্ৰেৰণ কৰিছে অধ্যক্ষলৈ দুখিক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য শিলচৰৰ আৰক্ষী অধীক্ষকৰ আমি এইটো FIR পাইছোঁ ফ্ৰম দ্য প্ৰিন্সিপাল অফ বৰজাতপুৰ সিৰাজুল আলী হাইস্কুল সেইটো চেণ্টাৰৰ পেপাৰ লিক হৈ বুলি ফেচবুকত এটা পোষ্ট দিছিল একৰ্ডিংলি আমি কেছ IT এক্টত ৰেজিষ্টাৰ কৰিছোঁ এণ্ড উইল টেক প্ৰপাৰ একশ্যন এগেইনষ্ট দিছ এইটো ফেচবুকত যেতিয়া পোষ্ট দিছে দেৰ ইজ নো পেপাৰ ইন দেয়াৰ ইট ইজ জাষ্ট আ ৰিউমাৰ which is being spread এটা কেছ পাইছোঁ in connection with this thing from Sonabari Ghat which is with regard to कि principal has given a case saying कि वहाँ का invigilator has taken a photograph of the paper after the exam was conducted. Basically, 2 cases we've registered and we are investigating. বায়োমেট্ৰিকটো ছ'চিয়েল মিডিয়াৰ পৰা গম পাইছোঁ পিছত মই স্কুলত আহি ৰোল নম্বৰটো ওলাই কিনে দেখিলোঁ যে মোৰ ৰোল নম্বৰটো মোৰ চেণ্টাৰে দিয়া হয় মোক ইনস্পেক্টৰ স্কুলছে এটা ইনষ্ট্ৰাকশ্যন দিছে মেটাৰটো ইনকুৱাৰী কৰিবৰ কাৰণে চলাইছে লক্ষণীয় বিষয়টো হৈছে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা প্ৰশ্নকাকত তিনিটা উৎসৰ পৰা মোবাইলত ফটো তুলি শ্বেয়াৰ হোৱাৰ সন্দেহ কৰা হৈছে আনকি উক্ত তিনিখন প্ৰশ্নকাকত বেলেগ বেলেগ আৰু মোবাইলত ফটো তোলাৰ সময় পৃথক পৃথক বুলি অভিযোগ উঠিছে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা নিম্ন প্ৰাথমিক C সিৰিজ ৰোল নং 0518972 বুকলেট নাম্বাৰ 301040 প্ৰশ্নকাকতখন উক্ত দিনা কিমান সময়ত মোবাইলত ফটো তোলা হৈছিল হেয়া স্পষ্ট নহয় যদিও ইতিমধ্যে উক্ত ৰোল নাম্বাৰৰ পৰীক্ষাৰ্থীজন কাছাৰ জিলাৰ সোণাৰী ঘাটত অৱস্থিত মইনুল হক চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ বুলি চিনাক্ত কৰা হৈছে আনহাতে হোৱাটছএপত ভাইৰেল হোৱা আন দুখন প্ৰশ্নকাকত এখন ৰাতিপুৱা 8:37 বজাত আৰু আন এখন প্ৰশ্নকাকত পুৱা 10:29 বজাত মোবাইলত ফটো তোলাৰ তথ্য স্পষ্ট হৈ পৰিছে কিয়নো ভাইৰেল প্ৰশ্নকাকতৰ ফটো দুখনত মোবাইলৰ কেমেৰাই ফটো তোলাৰ সময় উল্লেখ আছে সাধাৰণ দৃষ্টিতে দেওবাৰে পুৱা 8:30 বজাৰ পৰা 2.5 ঘণ্টাৰ বাবে অনুষ্ঠিত হোৱা নিম্ন প্ৰাথমিক টেট পৰীক্ষা চলি থকাৰ মাজতে প্ৰশ্নকাকত মোবাইলত ফটো তুলি ভাইৰেল কৰাৰ প্ৰমাণিত হৈ পৰিছে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰা পৰীক্ষাৰ্থী আৰু নিৰীক্ষক কোনো ব্যক্তিকে মোবাইল লৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল আৰু প্ৰশ্নকাকত কোনো পৰীক্ষাৰ্থীকে ঘৰলৈ আনিবলৈও দিয়া হোৱা নাছিল কিন্তু এই তথ্য প্ৰমাণ পোহৰলৈ অহাৰ পিছতো সেৱা কৰ্তৃপক্ষই প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো স্বীকাৰ কৰিব নিবিচৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে অৱশ্যে ছ'চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়া হোৱাত সেৱা কৰ্তৃপক্ষই প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত শিলচৰ থানাত গোচৰ ৰুজু কৰিছে কাছাৰ আৰক্ষীয়ে মইনুল হক চৌধুৰী HS স্কুলৰ বাহাৰুল আলম বৰভূঞা নামৰ নিৰীক্ষকক উক্ত গোচৰত আটক কৰা বুলি জানিব পৰা গৈছে এই বিষয়টো হৈছে কাছাৰৰ মইনুল হক